হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে ভালেই হওক। আৰু এয়া আমি পাঁচটা ল'লোঁ সৰু সুৰাকৈ খানা এটা খাওঁগৈ বুলি, আৰু লগৰটোৱে তেল ডিপুত তেল ভৰাই ল'লে। আৰু এয়া আমিও বগীনদী পালোহি। বগীনদীত বজাৰ সমাৰ কৰি আমিও আগবাঢ়ি আৰু এয়া আমিও পদুমণি থান পালোহি। পদুমণি থানত দক্ষিণা এটা আগবঢ়াই আমিও আগবাঢ়ি দিলোঁ আমাৰ লক্ষ্য স্থানলৈ। আৰু আহি আমিও আনন্দ চাহ বাগান সোমালোহি। তাৰপিছত এয়া আমাৰ লক্ষ্যস্থান। আৰু ইয়াত এণ্ট্ৰি ফিজটো জমা কৰি আমিও নামি আহিলোঁ তললৈ। পিছে ইটো পাৰতহে বেছি মানুহ আছিলে, এইটোত ইমান মানুহ নাই, যিহেতু আজি সোমবাৰ চানডে দিনাখনেই বহুত মানুহ আছিলে। আৰু এয়া আমিও গাড়ীৰ পৰা নামি বস্তু পাতিখিনি নমাই ল'লোঁ। আৰু ইহঁত দুজনীও জানো কি কৰি আছে, ইয়াত আহি কিবা ধুই আছে হপায়। আৰু এইখনেই হৈছে আমাৰ সোৱণশিৰি। আৰু এয়া মই নামি আহিলোঁ পানীলৈ। এক বাল্টিং পানী উঠাই মই উভতি লওঁ সিহঁতৰ ওচৰলৈ। আৰু এয়া জানো সিহঁতি কি কাটি আছে, কেমেৰাটো অনা দেখি উঠি গুচি গ'ল। এফালে লগৰটোৱে গাহৰি পুৰিবলৈ ৰেডি কৰি আছে। আৰু এয়া ইহঁতো চব্জি কাটি আজৰি হ'ল। আৰু এয়া এজনীয়ে আকৌ আদা নহৰু খুন্দিবৰ কাৰণে পলিথিনত ভৰাই আছে, যিহেতু খুন্দনা অনা নহ'লেই সেইকাৰণে তাই পলিথিনতে ভৰাই লৈছে। আৰু এইফালে ইহঁতে দুটাই জুই ধৰি আছে। আৰু এয়া দেখিছেনে, পলিথিনত ভৰাই খুন্দিব লগা হৈছে। আৰু এজনীতো হাঁহি কি চাব। ইয়াত আৰু এটা পাৰ্টি খাবলৈ আহিছে, মানে আমাৰ ওচৰতে। আৰু সেই গাড়ীখন গৈছে যে সিহঁতক থৈ গৈছে। আৰু চাওকচোন ইমান ধুনীয়া দেখিবলৈ, নহয়নে বাৰু? ইয়াত প্ৰায় মানুহ বহুতেই হয়। আৰু যিহেতু লগৰটোৱে মাংস নাখায়, সেয়েহে তাৰ কাৰণে মই পনীৰকে বনাই দিলোঁ। আৰু এফালে ই তেল দিলে কেৰাহীত, মানে সি মাংস বনাবলৈ লৈছে। আজি ৰান্ধনি আমি দুটাহে। অথনি গাহৰি ৰেডি কৰি থকা দেখাইছিলোঁ যে, এয়া চাওক সিহঁতৰ হৈ গ'ল পুৰি। আৰু এয়া লাঠিডালকে পুৰি থাকিলে। আৰু ধনিয়া চনিয়া কাটি সিহঁতেও ৰেডি কৰি ল'লে খাবৰ কাৰণে। বিশেষকৈ সিহঁতি তিনিটাহে খাব, আমি দুটা নাখাওঁ বাৰু। আৰু আমিও খাই বৈ উঠি বাচন পাতি ধুই পেটটো লগাইছিলোঁহে বিহু এটা। কাষতে থকা বগীজনীও আহিলে আমাৰ লগত নাচিবলৈ, যিহেতু বিহু বতৰ, বিহুৱে নানাচিলে হ'ব জানো। আৰু সিহঁতৰ লগতে আমি এপাক নাচি দিলোঁ। আৰু এয়া নাচি বাগি আমাৰো যাবলৈ হ'ল। এয়া আমিও ওলাই দিলোঁ যাবৰ কাৰণে। আৰু চাওকচোন ভিউটো ইমান ধুনীয়া লাগিছে সন্ধিয়া পৰত।
এয়া আমিও পদুমনি থান পাৰ হ'লোঁ আৰু লগৰজনী ঘৰত সোমাই চুৱেটাৰ লৈ আমি দুটাও বাইকত গুচি গ'লোঁ। মানে আমি বাইক লৈ আহিছিলোঁ, সিহঁতৰ ঘৰত সোমাই সেই গাড়ীত উঠি গৈছিলোঁগৈ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।